গুড মৰ্ণিং ফ্ৰম গুৱাহাটী আৰু ৰাতিপুৱা শুই উঠিছোঁ। এতিয়া বাজিছে প্ৰায় 7টা আৰু এতিয়া মই লাহেকৈ যাবলৈ লৈছোঁ শিৱসাগৰলৈ আৰু যাম আপোনাৰ স্কুটিৰে। আৰু বহুত দিনৰ মূৰত ব্লগটোলৈ আপোনালোকক লৈ আহিছোঁ আৰু মোৰ নতুন ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু লগৰকেইটা শুই আছে আৰু লাহেকৈ মই বস্তুখিনি এতিয়া পেকিং কৰোঁ। পেকিং কৰাৰ পিছত ওলাই যাওঁ। ব্লগটো চাই থাকিব। গুড মৰ্ণিং বন্ধুসকল মই ওলাইছোঁ শিৱসাগৰলৈ আৰু বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আপোনালোকলৈ। বহুত দিনৰ মূৰত আৰু আজি যাম মই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আৰু যাম কিহেৰে, স্কুটি চলাই যাম আৰু ব্লগটো চাই থাকিব। ব'লক এতিয়া গৈ থাকোঁ, বেছি দেৰি নকৰোঁ। কৃষ্ণ ধুনীয়াকৈ স্কুটি ষ্টাৰ্ট দি ল'লোঁ আৰু এইফালে এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু 7:01 নে 7:02 হৈছে আৰু এতিয়া গুৱাহাটী খালী থাকিব আৰু সেইটো কাৰণে গুৱাহাটীত গৈও ভাল লাগিব। ৰাতিপুৱা ফ্ৰেছ বতাহ গৈ থাকোঁ। ব'লক। এয়া আৰম্ভ কৰিছোঁ যাবলৈ। হাতীখন অকণমান চেঁচা লাগিছে আৰু গুৱাহাটীততো বহুতেই গৰম বুলি ক'লেও বেয়া নহয় অলপ, কিন্তু আমাৰ আপাৰ আচামৰ ফালে এতিয়া বহুত বেছি ঠাণ্ডা। এতিয়াতো মানুহ ওলাব নোৱাৰা হৈ আছে, জাৰত গপনিত থাকিব নোৱাৰা হৈ আছে আপাৰ আচামত। কিন্তু গুৱাহাটীত তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নাই হোৱা বাৰু। যাবলৈ দিয়া। বহুত দিনৰ মূৰত আজি ৰাইড কৰিম দেই। লাষ্ট আপোনাৰ গুৱাহাটীলৈ স্কুটি লৈ অহা আৰু 2মাহৰ আগত। কিন্তু আজি আমি তাৰ আগত গৈছিলোঁ কেদাৰনাথ আৰু ব্লগকেইটা নাই যদি চাই ল'ব দিয়ক। আৰু ভাবি আছোঁ 31st কি প্লেনিং কৰোঁ ঠিক নাই আৰু আজি আছে 30 তাৰিখে গৈ কাইলৈ কি প্লেনিং হয় সেইটো ঠিক নাই। গুৱাহাটীত এই কনষ্ট্ৰাকশ্যনৰ কামটো কোনদিনা শেষ হ'বগৈ গম নাপাওঁ আৰু আজিৰ পৰা গুৱাহাটীত থকা প্ৰায় মোৰ 5 বছৰে হৈ গ'ল। কনষ্ট্ৰাকশ্যনৰ কাম কিন্তু শেষ হোৱা নাই। গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। ফাইনেলি আমি পাই গ'লোহি খানাপাৰা আৰু খানাপাৰাত পুৰা মেঘালয় বন্ধুসকল বহুত বেছি কুঁৱলী মাৰিছে আৰু মই আপোনাৰ খানাপাৰা পাৰ হৈ এইফালে পাইছোঁহি, খানাপাৰা ওচৰত পাইছোঁহি আৰু খানাপাৰা খুব বেছি ওচৰে আৰু বেছি দূৰ নহয়। আৰু চব এনেকুৱা কুঁৱলী নহয়, ইফালৰ পৰা ইফালে দেখা পোৱা নাই আৰু এতিয়ালৈকে এই 7:30 বাজিছে আৰু কুঁৱলী আঁতৰাই নাই। চব বহুত বেছি কুঁৱলী মাৰিছে ইয়াত। মোবাইলত চাগে ভালকৈ দেখি পোৱা নাই কুঁৱলী, কিন্তু মই যে বহুত বেছি দেখিছোঁ। বাৰু বন্ধুসকল এনেকৈ গৈ থাকোঁ, আপোনালোকে ব্লগটো চাই থাকিব। যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব। লগতে বহুত দিনৰ মই আজি ব্লগটো দিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই।
বন্ধুসকল মই পাইছোঁহি আমনি আৰু অকণমান দেৰি ৰৈছোঁ ইয়াতে, কাৰণ ৰাতি ভালকৈ টোপনিটো নহ'ল আৰু সেইটো কাৰণে এতিয়া অকণমান টোপনি লাগি গৈছে আৰু অকণমান দেৰি ৰৈ দিছোঁ 5 মিনিট 10 মিনিটমান। স্কুটিখনো অকণমান ৰেষ্ট পাব লাগে ন। তাৰপিছতে লাহে লাহে আহি আছোঁ। ব্লগটো কেনেকুৱা পাইছে কমেণ্টত জনাব। বহুত দিনৰ মূৰত দিছোঁ দেই, কিবা কিবি মানে খেলি মেলিও হ'ব পাৰে কথা চথা কোৱাত, হয় নাই? কাটিব। ৱেলকাম টু কাজিৰঙা। বন্ধুসকল আমি আহি পাই গ'লোহি কাজিৰঙা আৰু জখলাবন্ধাত নোসোমালোঁ কাৰণ ভোক লগা নাছিলে আৰু সেইটো কাৰণে নোসোমালোঁ। জাষ্ট আহি আছোঁ এতিয়া এইফালে কাজিৰঙা পাই গৈছোঁহি আৰু এই এডোখৰ এনিমেল কৰিডৰ হয় আৰু বহুত লাহেকৈ চলাব লাগে বুলি কয়, কিন্তু ইয়াত গাড়ীবিলাক মই ডিস্কুটা নাই কৰিলোঁ। অকণমান দি দিছোঁ আৰু দিয়ক, স্কুটিহে ইমান স্পীডো নাযায় দিয়ক। আৰু গৈ আছোঁ এইফালে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কমেণ্ট কৰি থাকিব, শ্বেয়াৰ কৰি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। বহুত বেছি মানে ঠাণ্ডাও লাগিছে, কাৰণ গোটেই ঠাণ্ডা সোমাই গৈছে নেকি ভিতৰত, ঠিক নাই, কাহ উঠি গৈছে। গৈ গৈ আজিকালি কাৰণেহে বহালে কি হয় যাবলগীয়া। অ'কে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল মই আহি পাই গ'লোঁ এই বোকাখাট, আৰু বোকাখাটত কিবা এটা খাই লওঁ, মানে বহুত বেছি কিবা এটা ভোক লগা নিচিনা লাগিছে। সেইটো কাৰণে ইয়াতে কিবা অকণমান খাই লওঁ, তাৰপিছত আৰু ইয়াত বেছি দেৰি নকৰোঁ, লগালগ ইয়াৰ পৰা কিবা এটা খাই মেলি আকৌ শিৱসাগৰলৈ গৈ থাকোঁ। ফাইনেলি বন্ধুসকল আমি আহি পালোঁহি যোৰহাট। আৰু সেইডোখৰ ৰাস্তাডোখৰ মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, কাৰণ মানে বহুত ভিৰ আৰু বহুত ধূলি, সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া পোনে পোনে গৈ থাকোঁ, ইয়াৰ পৰা 54 কিলোমিটাৰ পাই যাম শিৱসাগৰ ঘৰ। আৰু ঘৰত গৈ আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকিব আৰু ঘৰত গৈ ধুনীয়াকৈ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব দেই। হাই টুটুক। বন্ধুসকল ফাইনেলি ঘৰত পাই গ'লোহি আৰু এইফালে টুকটুক একদম আকৌ এইখনৰ পৰা এইখনলৈ আহিলে, দেখিছেনে? এই শুই থাক। আৰু মই অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ অলপ পাছত। হাই কৈ দে লেবেল দিছ। বন্ধুসকল এতিয়া গধূলি হৈ গ'ল আৰু বাজিছে কিমান জানো, এতিয়া 7টা বাজিছে। মোৰ 12 ঘণ্টা হৈ গ'ল গুৱাহাটীৰ পৰা ইয়ালৈকে অহা। আৰু শুলোঁ মই অলপ টাইম, মানে খুব বেছি মই 2-3 ঘণ্টামান শুইছোঁ। তাৰপিছতে দেখিছোঁ আন্ধাৰ হৈ গ'ল আৰু ইয়াত বহুত বেছি ঠাণ্ডা আৰু কিনো কৰিম। সেইটো কাৰণে এতিয়া মই এটা কাম কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কি কাম কৰিবলৈ গৈ আছোঁ। ব'লক। ক'তো একো নহ'ল, স্কুটিখন এই ঘৰত আহি ইয়াত ষ্টেণ্ড কৰিছোঁ।
এই ইয়াত থকা স্প্ৰিংডাল যে সেইডাল এখাই ভাগি থাকিলে। ইয়াৰ মোৰ ভাগ্য লিখন যাবলগীয়া। এতিয়া আকৌ চাইড ষ্টেণ্ড নহয় আকৌ এইটো কৰি আকৌ ফুল ষ্টেণ্ড কৰিব লাগিব। এই আপোনালোকক গেট ছেট মাৰি ওলাই আহিলোঁ আৰু এইফালে গৈ আছোঁ দোকানলৈ। মানে কি আনোগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। টিপটপ বিৰাট ঠাণ্ডা লাগিছে, গোটেই হাত চাতবোৰ অকোৱা হৈ গৈছে। সেয়া গাহৰি আনিলোঁ, গাহৰিখিনি মানে বইল কৰি লৈছোঁ কাৰণ মানে ইয়াৰ পৰা যোনখিনি ইমানখিনি লেতেৰা বস্তু আছে চব ওলাই যাব। তাৰপিছত এইডাল দেখিছে নাই, এইবোৰ মানে গাহৰি পুৰিবলৈ বনাই লোৱা হৈছে। আৰু এডাল আছে ভেৰাইটিছ আছে, আপোনালোকে দেখিব ৰ'ব, অলপ পাছতে দেখাই আছোঁ। এইফালে পূৰা গাহৰি মাংসখিনি বইল কৰি লৈছোঁ। এয়া দেইটা যেনি চাওক, এইজনী আহি পাই গ'লহি ইয়াত অশান্তি কৰিবলৈ। অশান্তিৰ সৃষ্টি মজা প্ৰাণীটোৱে এইটো হৈছে। এইবেলা যা ক'ত বহি থাক। গাহৰি চাহৰি ধুনীয়াকৈ বইল কৰিলোঁ। এয়া পূৰা দেখিছেনে, এইটো ভেৰাইটিছ মাল। এইটো একেলগতে দুডাল যায় তেনেকৈ বনোৱা হৈছে। এইটো গাহৰি বইল কৰি লৈছোঁ। তাৰপৰা আৰু এডাল দি দিছোঁ, সিডালত 4 পিচ দি দিছোঁ, এপিচ কাঠ মাংস, বাকীখিনি তেল। এইফালে দেউতাই পুৰি আছে আপোনাৰ কুকুৰ তোলে ন, হা কুকুৰ অঁ আমাক পইল তোলে। টুকটুকলৈ পুৰি আছে কুকুৰা ঠেং। এইফালে গাহৰি পুৰি আছোঁ আৰু এইফালে আহিলে মনজিত। কৃষ্ণ দেই, বেংকত গৈ কি হৈছিলে কৈ দেচোন, কৈ দেচোন। এইফালে গাহৰি হৈ গ'ল ৰেডি, কাৰণ এইফালে আহি গ'ল সমুদ্ৰ আৰু এইফালে আহি গ'ল মনজিত। গাহৰি খুলিবলৈ নাপালোঁ, চফা এইডাল নাই, অকল 2 পিচ আছে। এইটো যেনে তেনে দেউতালৈ থৈছোঁ বচাই। এইডোখৰ 2 পিচ আছেগৈ, এপিচ খালোঁ আৰু মই যেনে তেনে। আৰু অকণমান আছে, এইখিনি বনাবলৈ আছে, এইখিনি বনাই লওঁ।